বজাৰত ভালে লাগিছে প্ৰায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ লগত উপস্থিত আছে নতুনকৈ অনুষ্ঠিত হোৱা সাপ্তাহিক নলয়ঘাট সাপ্তাহিক বজাৰৰ এজন বিক্ৰেতা। তেওঁৰ লগত আমি কথা পাতিব ওলাইছোঁ। দাদা, নতুন বজাৰত আপোনাৰ প্ৰথমতে আমি শুভেচ্ছা জনাইছোঁ। এতিয়া আপোনাৰ অনুভৱখিনি আমাক অলপ কওকচোন, এই ৰাইজক মানে কেনেকুৱা লাগিছে নতুন বজাৰত আহি, এতিয়া বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে? বজাৰত ভালে লাগিছে প্ৰায় আহি পেলাই, কাষ্টমাৰ বহুত আহিছে। বহুত ভাল হ'ব। এই আপোনালোকৰ চব্জি বজাৰৰ ক্ষেত্ৰত মানে এই বেলেগ বজাৰত আপোনালোক যায় যিহেতু বজাৰত, ইয়াতে আহি আপোনালোকৰ বিক্ৰী আগৰ নিচিনাকৈ আছে নে ইয়াতে বিক্ৰী আপোনালোকৰ ভাল হৈছে? আপোনাৰ মহলীয়াৰ পৰা। হয়, আপোনালোক চব্জি বজাৰ ৰাইজক কৈ দিয়কচোন, বন্ধাকবি কি দামত চলি আছে? 20 টকা হৈছে। 20 টকা হৈ আছে। তাৰপিছত মূলা 1.5 কেজি 10 টকা। জলদি লোৱাচোন। মূলা 1.5 কেজি 10। ওলকবি 1.5 কেজি 20 টকা। পোৱা 20 টকা। হয় হয়। আৰু বিলাহী পোৱা 10। ঠিক আছে বাৰু, আপুনি আমাৰ এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ বজাৰত আহি থাকিব বুলি আশা কৰিলোঁ আৰু আমাৰ ৰাইজক উপকাৰ কৰিব বুলি আশা থাকিল। আপোনাক নগাঁও নলয়ঘাট সাপ্তাহিক বজাৰৰ দৃশ্য এয়া আপোনালোকে স্ক্ৰীণত দেখি আছে। আমাৰ নগাঁও নলয়ঘাট সাপ্তাহিক বজাৰৰ প্ৰতি ৰবিবাৰে ইয়াতে বজাৰ হ'ব। এইখন সাপ্তাহিক বজাৰ হয়, গতিকে আপোনালোকে এই বজাৰলৈ আহিব পাৰে। এইখন নগাঁও যিখন নলয়ঘাটৰ ব্ৰহ্মপুৰ আৰু হাতীমাৰা সংযোগী যিখন দলং আছে, পকী দলং, এই দলংখনৰ কাষতে এই নতুন বজাৰখন আৰম্ভ হৈছে। বহু কেইজন উদ্যোগী ব্যক্তিৰ চেষ্টাৰ ফলত আজি এই নগাঁও নলয়ঘাট সাপ্তাহিক বজাৰে ঠন ধৰি উঠিছে। গতিকে আপোনালোকে ব্যৱসায়ী বা ক্ৰেতা বিক্ৰেতাসকল ইয়াতে আহি তেওঁলোকৰ বস্তু বাহানি বিক্ৰী কৰিব পাৰে বা কিনিব পাৰিব। গতিকে আপোনালোক সকলোৱে ইয়ালৈ আহক আৰু বজাৰখনৰ লগতে ওচৰ চুবুৰীয়াসকলেও এই বজাৰত যথেষ্ট সহায় সহযোগ কৰিছে। গতিকে সকলোৱে বজাৰখন সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিলোঁ। এই বজাৰৰ বিভিন্ন ব্যৱসায়ীৰ সৈতে আমি কথা পাতিছিলোঁ। আহক তেতিয়াহ'লে আমি অন্য এজন ব্যৱসায়ীৰ সৈতে কথা পাতোঁ। দাদা, বজাৰ কেনে চলছি? ঠিকে আছে। আজি প্ৰথম দিনা আহিছিল নে? আজি 2 নম্বৰ দিন ন? বেপাৰ ঠিকে আছে? ঠিক আছে, ঠিক আছে, লাগি থাকক। হয় হয়। খুচেন চুবুৰী আমাৰ ইয়াতে, আমাৰ স্থানীয় মানুহ আৰু। ফেচবুক নহয়, ইউটিউব চেনেলত দিম। আজি পাব অৰঙে দৰঙে। হেল্ল', এইটো হুছেইন চুবুৰী? দাদা ভালে আছে? বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে? হয়, আজি আহিছিল নে প্ৰথম দিনা আহিছিলে? প্ৰথম দিনা আহিছিলে। ঠিক আছে বাৰু, আহি থাকিব। হয় হয় হয়। ইয়াতে মানে ইয়াতে ওচৰে পাজৰে, হয় হয়, ওচৰে পাজৰে বজাৰ তেনেকৈ নাই, গতিকে ৰাইজৰ মানুহবিলাক ইয়াত আহিবই নিশ্চয়। গতিকে শুভেচ্ছা থাকিল বাৰু। ঠিক আছে, আহিছোঁ। হয়, ভিডিঅ' কৰি আছোঁ নতুন বজাৰৰ অলপ। বাইদেউ বিক্ৰী কেনেকুৱা হৈছে? ভালে আছে। আপোনাৰ ঘৰ ব্ৰহ্মপুৰত? আমাৰ ইয়াতে নগাঁৱতে। নতুন বজাৰ মানে অলপ ৰেকৰ্ড কৰিছোঁ, ভিডিঅ' ৰেকৰ্ডিং। আমাৰ গ্ৰুপত দিম, সকলোৱে পাব। ঠিক আছে বাৰু, আহিছোঁ। আগত যায়
বজাৰ খোলা যাই আছোঁ মই